हेलो एवरीवन मैं मौसुमी आप सकलोके मैं इनती भिडिओ स्वागतम जानाइছোঁ। আজি আহিছোঁ আমি ফুড एंड रेस्टुरेंटলৈ য'ত হাঁহৰ মাংসৰ কাৰণে বিখ্যাত। আপোনালোকক লৈ যাওঁ বলক। আমি এতিয়া এই ফুড হাটত আহিছোঁ আজি খাবলৈ। হাই কৈ দিয়া। কি খবৰ ভালনে আপোনালোকৰ? এখন মেনু হয়। আমি এতিয়া হাঁহৰ মাংস অৰ্ডাৰ দিছোঁ। এই ফুড হাটত মানে হাঁহৰ মাংসটোৰ কাৰণে বিখ্যাত। ইয়াত বহুত ধুনীয়া বনায়। আপোনালোকৰ যদি যোৰহাটৰ কোনোবা আছে ইয়াত খাই চাব। হাঁহ মাংস কাৰী ৰেডি হৈ গ'ল। দেখিছেনে কালাৰটো কি ধুনীয়া, দেখিয়ে চাগে গম পাইছে। খাবলৈ চাগে কি টেষ্টি হ'ব নহয় জানো। ইয়াত থালি লাগি ঢেৰ বাতি আছে। কি কি আছে সৰু আলুগুটি ভাজি, এইটো খৰিচা চাটনি, খাৰলি, বিলাহী, এয়া মাটিদাইলৰ তৰকা, মিক্স ভাজি, বহুত আইটেম আছে কিবা কিবি। এয়া আমাৰ মানুহজনৰ লগৰজন, এই দাদাইও খাই আছে। এইটো আমাৰ মৌমন। Hello.